নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডেইজি আপোনাক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আণ্ডা বিৰিয়ানী বনাম। কম সময়ৰ ভিতৰতে ঘৰতে সহজতে বনাই খাব পৰা এটা সুন্দৰ ধুনীয়া ৰেচিপি আপোনালোকৰ আগত আনিছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব আৰু মই কেনেকৈ বনালোঁ চাই থাকিব। আণ্ডা বিৰিয়ানী বনাবৰ বাবে এয়া মই চাউল 3 কাপ আগতে ধুনীয়া কৰি ধুই অলপ জৰজৰীয়া কৰি লৈছোঁ। এইফালে আছে 3টা কণী বইল কৰি লৈছোঁ। এয়া আলু, এইফালে পিঁয়াজ 3টা মই ধুনীয়াকৈ কাটি লৈছোঁ। এয়া তেজপাত আৰু এইখিনি হ'ল বিলাহী, মই মিক্সিত ধুনীয়া কৰি পেষ্ট বনাই লৈছোঁ। আৰু এইফালে আদা নহৰুৰ পেষ্ট আছে আৰু এয়া দৈ আৰু এয়া মছলাৰ ভিতৰত হৈছে নিমখ সোৱাদ অনুযায়ী, যিখিনি লাগে আপোনালোকে দি দিব। এয়া গোটা জিৰা ফোৰণ দিবৰ বাবে, এয়া কাশ্মীৰী মিৰ্চ, এয়া গৰম মছলা ঘৰতে পিছা হয়, গৰম মছলা গোটা গৰম মছলা কিনি আনি ধুই পিনে ভালদৰে মিক্সিত ৰ'দত শুকাই মিক্সিত পিচি লৈছোঁ। এয়া জিৰাৰ গুড়িও মই ঘৰতে পিচি লওঁ। এইখিনি গোটেইখিনি বস্তু মই এয়া ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই কুকাৰত বনাম আণ্ডা বিৰিয়ানী। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব ঘৰতে আৰু মই কেনেকৈ বনালোঁ চাই থাকক, তাৰপিছত আপোনালোকে বনাই খাব দেই। এতিয়া মই গেছটো জ্বলাই লৈছোঁ আৰু এইফালে কুকাৰটো গৰম হ'বলৈ দিছোঁ। কুকাৰ গৰম হৈ গৈছে। এতিয়া মই ইয়াত অলপ ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি গৰম হ'বলৈ দিওঁ। এতিয়া ৰিফাইনখিনি গৰম হৈ গৈছে। ইয়াত মই কণীকেইটা দি দিছোঁ। কণীকেইটা অকণমান ভাজি ল'ম, তাৰপিছত আলুখিনিও ভাজি ল'ম। এয়া কণীখিনি আৰু আলুখিনি কুকাৰতে মই এতিয়া অলপমান ভাজি ল'ম। ইয়াত অকণমান নিমখ দি দিছোঁ আৰু অলপমান হালধি দি দিছোঁ যাতে কণীকেইটা ধুনীয়া ৰঙা হয়। আৰু ভালদৰে এনেকৈ ভাজি লওঁ। কণীখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু সেই এতিয়া ৰৈ যোৱা তেলখিনিতে মই 1 চামুচ ঘি দি দিছোঁ আৰু ভালদৰে লৰাই দিলোঁ। এতিয়া ইয়াত তেজপাত দি দিছোঁ, গোটা জিৰাখিনি দি দিলোঁ, এনেদৰে ভালদৰে লৰাই দিলোঁ। আৰু ইয়াত কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ মই। কাটি লোৱা পিঁয়াজখিনি দি দিওঁ আৰু ভালদৰে লৰাই দিওঁ। পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব, অকণমান ভাজি লওঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈছে। এতিয়া ইয়াত মই আদা নহৰুৰ পেষ্টখিনিও দি দিছোঁ। আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। আৰু অলপমান সময় ঢাকনিখন ওপৰতে দি দিছোঁ যাতে আদা নহৰুখিনি ধুনীয়াকৈ ভজা হৈ যায়।
এনেদৰে দি দিছোঁ ঢাকনিখন। আদা নহৰুখিনিও ভজা অলপমান হৈছে। এতিয়া ইয়াত মই বিলাহীৰ পেষ্টখিনি দি দিলোঁ আৰু এইখিনিও অলপমান সময়ৰ বাবে 2 মিনিটমানৰ বাবে ভালদৰে ভাজিব লাগিব। এনেদৰে ভালকৈ ভাজি ল'ব লাগিব। ইয়াতে মিক্স কৰি দিছোঁ ধুনীয়াকৈ, অলপ সময় ভাজি ল'ব লাগিব। বিলাহীখিনি আকৌ মছলাখিনি আকৌ এবাৰ মই ভালদৰে লৰাই দিছোঁ ধুনীয়াকৈ। ভালদৰে ভাজি ল'ব লাগিব যাতে বিলাহী পিঁয়াজ গোটেইখিনি ভালদৰে ভজা হোৱাৰ পিছত তাৰ পৰা তেল বিৰিঙি উঠে। এনেদৰে ধুনীয়াকৈ ভাজি ল'ব লাগিব। ইয়াতে একেলগে গোটেইখিনি মছলাখিনিও মই দি দিছোঁ। এতিয়া নিমখ, কাশ্মীৰী মিৰ্চ, গৰম মছলা, জিৰা গুড়ি গোটেইখিনি একেলগে দি দিছোঁ ইয়াত। এয়া এতিয়া মছলাখিনি মই গোটেই দি দিলোঁ। এতিয়া আৰু ভালদৰে লৰাই দিব লাগিব। ধুনীয়া মছলাৰ গোন্ধ ওলাইছে, খাবলৈও বহুত ভাল লগা হয়। এয়া চাওক, এখন হাতেৰে কেমেৰা ধৰি এখন হাতেৰে বনোৱা অলপমান দিগদাৰী হৈছে, তথাপিও কৰিবতো লাগিবই, এনেকৈয়ে কৰিব আৰু। মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত মই দৈখিনি দি দিছোঁ। এয়া চাওক, মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল বিৰিঙি আছে আৰু ইয়াত মই এতিয়া দৈখিনি দি দিছোঁ। এইখিনিও মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু অলপ সময়ৰ বাবে লৰাই থাকিব লাগিব যাতে ভালদৰে গোটেইখিনি মিক্স হৈ যায়। ধুনীয়া গোন্ধ ওলাইছে। এয়া বহুত গোন্ধ, ধুনীয়া গোন্ধ। এয়া চাওক, ইমান ধুনীয়া কালাৰ ওলাইছে, দেখিছেনে? ইমান ধুনীয়া কালাৰ ওলাইছে আৰু বহুত ধুনীয়া গোন্ধ ওলাইছে। এতিয়া ইয়াত মই চাউলখিনিও দি দিছোঁ আৰু চাউলখিনিও অলপ সময়ৰ বাবে ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত তাত আলু আৰু কণীখিনিও দি দিম। এয়া চাউলখিনি দি লৈছোঁ আৰু এতিয়া এইখিনিও ধুনীয়াকৈ অলপ সময়ৰ বাবে ভাজি ল'ম। তাৰপিছত এইফালে কণী আৰু আলু ভাজি থৈছিলোঁ, গোটেইখিনি লগ কৰি দিম। চাউলখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ, ভজা হৈ গৈছে। এতিয়া ইয়াত কণী আৰু আলুখিনিও দি দিছোঁ। এখন হাতেৰে কেমেৰা ধৰি বহুত অসুবিধা হৈছে, উপায় নাই যে, কেমেৰা ধৰা আৰু কোনো নাই নহয়, মানুহ নাই, সেইবাবে এতিয়া ইয়াত অকণমান পানী দি দিছোঁ। পানী বহুত বেছি দিব নালাগে, বেছি দিলে ভাল নহ'ব, সেইবাবে অলপমান দি দিব লাগে হিচাপ কৰি, যাতে চাউলখিনি ধুনীয়াকৈ সিজে। এয়া পানী দি দিলোঁ আৰু ঢাকনখন লগাই দিছোঁ আৰু এটা চিটি লগাই নমাই থ'ম এতিয়া। আৰু আমাৰ আন্দা বিৰিয়ানী হৈ যাব ৰেডি। আৰু এয়া আন্দা বিৰিয়ানী ৰেডি।
ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল জনাব। লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই।